হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোলৈকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ, ভালনে? মই আশা কৰিছোঁ ভগৱানৰ কৃপাত আপোনালোকৰ সকলোৱে ভালে চাগে। আজি আমি মাহঁতৰ গাঁৱত ভাগৱত চলি আছে, তাত চাকি দিব যাবলৈ ওলাইছোঁ আৰু আমাৰ সকলো পৰিয়ালটিয়ে যাবলৈ ওলাইছে আৰু এতিয়া যাম আৰু গাড়ীত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া আমি নামঘৰ পালোহি আৰু গাড়ী আঁতৰতে ৰাখিলোঁ, নামঘৰ ওচৰলৈ নানিলোঁ আৰু এয়া পামগৈ আৰু নামঘৰ। এতিয়া আপোনালোকে ভাগৱত পাঠ গাই থকা শুনিছে চাগে। আৰু এয়া দোকান পৰিৱেশ, ওচৰ নামঘৰ ওচৰ পৰিৱেশ, এয়া দোকান পালোহি। দোকানতে কিমান দাম? লৈ লওঁ। চাকি তেল ঢাকি সাজু হ'লো আৰু নামঘৰৰ ভিতৰলৈ যাবলৈ। আৰু এয়া আমাৰ সতুল পাচু ডাঙৰ অভিনেতা, তেখেত ভাওনা প্ৰদৰ্শন কৰিবলৈ আহিব, নাট অভিনয় কৰিবলৈ। আৰু আপোনালোকেও আহিব চাবলৈ ৰাতিপুৱালৈ, শেষৰ দিনাখনি হ'ব ভাওনা। আহিব আৰু এয়া নামঘৰৰ ভিতৰলৈ যাবলৈ সেৱা এটা কৰি লৈছোঁ। বছৰৰ বংশে সবে পৃথিৱী জুৰিলা, কুমাৰ দেৱে ভৈলা ৰাজধৰ, মৈতে অকতায়া তয়নসাৰ, পাছে বদৰিকা চবে চলি ভৈলা, বিশালা নদীৰ তীৰে নিবাস কৰিলা। তাতে ৰহি আনন্দ নিয়া যথোচিত কান্তি গদাধৰি আছে গীতাঞ্জলি কৰি ৰাজা উৰি সতীতে কৃষ্ণ কৃষ্ণ বুলি প্ৰণামিলা দন্তবতে নমস্কাৰ কৰি উঠি কৰি গীতাঞ্জলি চৰণ নাহিকে সকলোকে যে ইমান ধুনীয়াকৈ সকলোকে মাতিছে আৰু এয়া চাহ দিছে, তামোল দিছে। পঞ্চ বছৰৰ মাত্ৰ শিশু অতিশয় অপত্নী মাতৃৰ বাইকে ব্যথিত হৃদয়, দুৰ্ভাগ্যৰ পুত্ৰ বুলি কৰি অপৰমলয়িটো কৃষ্ণ কীৰ্তন গুণলাভ প্ৰকাশ যেন মহান্ত কৰ জোৰে বুলো ভাক ঐক্য আপুনি হে কৰে নৰে আপোনাৰ গতি,
জ্ঞান কৰি পাৱে যেন মত কেতা যুগে এই গতি পাৱে জয়ত পূজা কৰি পাৱে গতি দাতৰত কলিত গতি নাম কীৰ্তনত বচন জানিয়া বিচাৰ আৰু এতিয়া আমি নামঘৰৰ ভিতৰৰ পৰা ওলাই আহিছোঁ ঘৰলৈ যাবলৈ। আৰু যিসকলে মোৰ ভিডিঅ'টো সকলোকে চাই আছে তেখেতসকললৈ মোৰ বহুত শুভেচ্ছা থাকিলে। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ভাবিছোঁ আৰু ভিডিঅ'টো মানে ইমানতে সামৰণি মাৰিছোঁ আৰু নমস্কাৰ।